Hey guys, welcome to my YouTube channel. তো মোক চাই আপোনালোকে গম পাই আছে মই ইউটিউবত একেবাৰে নতুন এইটোৱে মোৰ ফাৰ্ষ্ট ভিডিঅ' বুলি ক'ব পাৰে ফাৰ্ষ্ট ভিডিঅ'ই হয় তো মোৰ নামটো হৈছে সাকিনা তপন মই আসামৰ ছোৱালী হয় মই এনে ঘৰত আছিলোঁ পঢ়া বাদ দিলোঁ মেট্ৰিক হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰলৈকে পঢ়িছোঁ তো মই ভাবিলোঁ ইউটিউবতে বনাওঁচোন কি হয় কি কৰোঁ কি নকৰোঁ ডেইলি ভিডিঅ' আপলোড কৰিম আপোনালোকৰ সাবস্ক্ৰাইব কৰিব আপোনালোকে মোক আৰু নটিফিকেশ্যন যাব আপোনাৰ তাত তো মই এতিয়া ফাৰ্ষ্ট ভিডিঅ' বনাওঁতে মই এটা মানে ৰেচিপি বনাবলৈ গৈ আছোঁ ছাগলী মাংস তো আপোনালোকে মোৰ ভিডিঅ'টোৰ লগত জড়িত থাকক ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে থাকক আৰু চাই থাককচোন মই ভিডিঅ'টো মাংসটো কেনেকুৱা বনাওঁ আহক মই বনাই আছোঁ আপোনালোকৰ চাওক ছাগলী মাংস বনাবলৈ মই কি কি বস্তু লৈছোঁ নিজৰ অনুসৰি ল'ব পাৰে মই অলপমানকৈ লৈছোঁ তো মই পেকেট মছলা একেবাৰে ইউজ নকৰিম যিখিনি ইউজ কৰিম ইয়াতে আছে সব তো এতিয়া কুকাৰটো মই গেছত দি বনাই আছোঁ তো চাব পাৰি আছে কুকাৰটো মই গেছত দি দিছোঁ কুকাৰটো গৰম হ'বলৈও লৈছে তো মই তেলটো এতিয়া দি দিম আপোনালোকে চাব পাই আছে যে মই কুকাৰটো দিলোঁ কুকাৰটো গৰম হ'ল তেলটো ঢালিলোঁ তেলটো এতিয়া গৰম হ'বলৈ দি লওঁ তাৰপাছত মছলাখিনি দিম চাবলৈ পাই আছে তেলটো গৰম হ'বলৈ ধৰিলে তো এতিয়া মই তেলটো পিঁয়াজটো কাটি থৈছোঁ সেইটো দি দিম অনুসৰি দিব পাৰে মাংসৰ ওপৰত ডিপেণ্ড কৰে কিমান পিঁয়াজ দিব লাগে কিমান দিব নালাগে আপোনাৰ মতে দিব পাৰে এতিয়া এখন হেঁচাটো লৈ পিঁয়াজটোত অলপমান তেলৰ লগত যোনটো লং এলাইচি লৈ থৈছোঁ সেইটো এতিয়া পিঁয়াজৰ লগত দি দিম তেলতো দিব পাৰে কিন্তু তেলটো একেবাৰে গৰম হ'লে এইবিলাক মানে পৰি যায় তাৰ কাৰণে মই পিঁয়াজৰ লগতেও দি দিছোঁ তো এতিয়া পিঁয়াজটো যেতিয়ালৈকে অলপমান ৰঙত পোৱা হৈ নাযায় তেতিয়ালৈকে অলপমান ৱেইট কৰিম তাৰ পাছতে মাংসখিনি দিম মই যিবিলাক বস্তু মাংস বনাবলৈ লৈছোঁ সেইবিলাক বস্তু চবৰে কিটচেনত এভেইলেবল থাকে মই একটাও পেকেট মছলা ইউজ কৰা নাই চব ঘৰতে থকা বস্তুবিলাক ইউজ কৰিছোঁ চবৰ ঘৰত থাকে এনেকৈ বনালে ভালে লাগিব খাই চাব 5 মিনিটমান হ'ল সিজিলে আৰু ধৰক মছলাটো তাৰ পাছত আপুনি যোনটো মাংস আনি থ'ব সেইটো ঢালি দিয়ক ঢালি দিলে হ'ল মই ঢালি দি আছোঁ আৰু নিমখটো দিয়া নাছিলোঁ নিমখটো এতিয়া দি দিম এতিয়া একেবাৰে এইটো 10 মিনিটমান সিজিবলৈ দিয়ক ইয়াৰ পৰা পানীও ওলাব পানী চানী একো দিব নালাগে তো এনেকুৱাই মাংসটো অলপমান হেতা দি মিলাই দিয়ক তাৰপাছত 10 মিনিটমান ৰাখি দিয়ক এতিয়া 15-10 মিনিটমান হৈছে কৈছিলোঁ মই পানী ওলাব বুলি পানী ওলাইছিলোঁ চাওক একো ইমান লঠা নাই চুজিবিলাক এতিয়া আমি আলু কাটি থৈছিলোঁ সেই আলুখিনি দি দিম বহুত চিম্পল
কিবা মই আপোনালোকক কৈছোঁ এনেকুৱা বনাই চাব একো ইমান বস্তু নালাগে পেকেটিং মছলা নালাগে ভাল লাগিব ট্ৰাই কৰি চাব তো এই আলুখিনি মাংসৰ লগত এনেকুৱা মিলাই দিব তাৰপাছত মই পানী ঢালি দিম পানীটো নিজৰ অনুসৰি ঢালিব পাৰে যোনে যিমান জোল খায় মই মোৰ অনুসৰি ঢালি আছোঁ আমি মানুহ অলপমান বেছি মই পানীটো অলপমান বেছিকৈ ঢালি দিছোঁ চবটাকে ঢালি দিছোঁ তো আকৌ এবাৰ এতিয়া হেতা দি মিলাই লওঁ তাৰপাছত কুকাৰটোৰ ঢাকনটো একেবাৰে লগাই দিম আৰু চিটি মৰাই দিম কুকাৰটো চাব পাৰি আছে চিটিও নাই হেৰালে তথাপি একো নহয় চিটিটো মাৰিবই এতিয়া 2 বা 3 চিটি মৰালৈকে ৱেইট কৰোঁ আপোনালোকে এনেকুৱা বনাই চাব ভাল লাগিব খাবলৈ তো আপোনালোকে চাই গম পালেই ইমান কষ্ট নহয় মাংস বনাবলৈ এনেকুৱাই বনাব অতি সহজে জলদি হ'ব খাবলৈও ভাল লাগিব তো মোৰ ভিডিঅ'টো চাবলৈ বহুত বহুত ধন্যবাদ আকৌ নেক্সট ভিডিঅ' মই দিলে আপোনালোকে চাব থেংক ইউ